Hi friends, welcome back to our channel. Our channel অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আমি মা, মই, ভাইটি, দেউতা বিশ্বনাথ চাৰিআলিলৈ বুলি গৈ আছো। বিশ্বনাথ চাৰিআলি মোৰ জেঠাই ঘৰ আজি ভাগৱত পাঠ আছে, সেই উপলক্ষে আমি আজি গৈ আছো। আজি বহুত বেছি ভাল লাগে। জেঠাই ঘৰত কেনেদৰে আমি আজি দিনটো পাৰ কৰিলো, কি কৰিলো, সেই সকলোবোৰ দেখাব অলপ চেষ্টা কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া আহি পালোহি। এতিয়া বাহিৰত নাম প্ৰসংগ হৈ আছে, ভাগৱত পাঠ এতিয়ালৈকে হোৱা নাই, হ'ব আৰু। ভাগৱত পাঠ এতিয়া হৈ আছে। বৰষুণ অহাৰ বাবে ভাগৱত পাঠ সামৰিব লগা হ'ল। এতিয়া আমি প্ৰসাদ খাইছোঁ ডিমৰু পাতত। ভাগৱত পাঠ শেষ হোৱাৰ পিছত সিহঁতৰ একদম পূৰা মস্তি আৰম্ভ হৈ গৈছে। কি নাচিছে, পূৰা কি কৰিছে এতিয়া নিজে নাজানে, একদম পূৰা ফূৰ্তি আৰু সকলোকে লগ পাইছে, গোটেই মানুহ। এনেদৰে আমি আজি দিনটো পাৰ কৰিলোঁ। জেঠাই ঘৰত দিনটো পাৰ কৰিলোঁ। এতিয়া ঘৰলৈ বুলি আহি আছোঁ। এতিয়া ইমানতে ভিডিঅ'টো সামৰিব ওলাইছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।